Hi guys, মই পাহি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া প্ৰায় বাজিছে 4টা আৰু মই এতিয়া লগৰ দুজনী হৈতে আম খাবলৈ যাম আৰু এটা স্পেচিয়েল ৰেচিপি আছে আজি সো চাই থকা ভিডিঅ'টো আৰু দেখিছে আৰু এইটো ৰাস্তা আমি গৈ আছো এতিয়া আম খাবলৈ আম গছ বাৰু পামগে আৰু দেখছে আমি লকডাউনত কেনেকৈ ওলাই আহিছো কিমান হিম্মত আছে আমাৰ নাই বাৰু আমি ওচৰলৈ আহিছো এনে ধেমালি কৰিছো আৰু এয়া দেখিছে আম লাগি আছে কিন্তু এইজোপাৰ আম নেখাওঁ আমি এজোপা খাম মাৰ আকৌ কি কৈ আছো আৰু এতিয়া আমি যাম যে খাই ফাৰ্ষ্টে ডাংডাল আনিবলৈ যাওঁ লগৰ এজনী জোখন কৰি দিছে আৰু আমি যাম আৰু এইখিনি দেখিছিলোঁ আছে খাই পেলাব এতিয়া দেখিছে তো গাইজ আমি জেঠাইহঁতৰ ঘৰত আম খাব আহিছোঁ আৰু এই পাচিটো লৈ লৈছোঁ আম ইয়াত থ'বলৈ আৰু এইফালে আহি আছে মোৰ লগৰ কেইজনী ডাইকিডাল লৈ আকৌ आ जाओ चल এজোপা ফাৰ্ষ্টে দেখুৱাইছিলোঁ যে সেইজোপা পাৰি লৈছোঁ ইজোপাৰ এইকেইটাহে পালোঁ আৰু এতিয়া এইজোপাৰ পকা আমকেইটা পাৰি লওঁ ইয়াৰ ফালে আমাৰ পাৰি আছে আৰু ঘামি গৈছোগে পুৰা মিঠা হয় টেঙা নহয় আমটো মিঠাই হ'ব টেঙা নহয় খাই ভাল লাগিছে কিন্তু অলপ পুকিয়া আছে আৰু হ'ব তুমি এতিয়া আমখিনি আমি ধুই লৈছো ভালকে তেনেকে কৈ দিছা সেইটো ধুই লওক সেইটো এইটো পকা দিছে নে কেঁচাহে দেখিবলৈ কেঁচা ভিতৰৰ পকা হয় ইয়াৰে খাবতিৰৱানা প্ৰেমৰ চুপাখনা আৰু এতিয়া আম কাটি এইটো কেঁচাই হয় পকা নহয় নাকাটো এইটো গেলা আৰু এতিয়া আম কাটিম হিয়াৰ বাহিৰ সৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতিৰৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা হিয়াৰ বাহিৰ সৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতিৰৱানা প্ৰেমৰ চুপাখনা গীতেৰে খুবেৰে আৰু এফালে মই এটা খাই মই ভিডিঅ' কৰি আছো আকৌ মোকে ভিডিঅ' কৰি আছো
আছিলে এতিয়া পঢ়াৰ কাৰণে অলপ কেইদিনমান ৰেষ্ট দিছে চেনেলটো কিছে আমকেইটা বেছিভাগ পুকিয়াই হয় আৰু এইফালে ভিডিঅ' কৰি আছে দেখিছেনে এইফালে কাটি আছে আম আমি পৰা আমকেইটা আমি পৰা মই কৈ দিছোঁ আমি পৰা আমকেইটা পুকিয়া ওলালে সেইকাৰণে ইয়াতে পাৰি থোৱা আছে জেঠাই ঘৰত আৰু সেইকেইটাও আনি দিছে সেইকেইটা পিহি দিয়া নাই চকলকে কাটি লৈছোঁ আমি খাবলৈ কেঁচাও আমটো আছে ইয়াত আৰু এয়া কলপাত কাটি লৈছোঁ আমি আম খাবৰ কাৰণে আৰু টেঙা জাতীয় বস্তু কলপাতত খাই ভাল লাগে আৰু মই দেখুৱাই দিছোঁ ৰ'ব আমখিনি চকলকে কাটি লৈছোঁ ইয়াত নিমখ আৰু জলকীয়া সানি ল'লোঁ আৰু এতিয়া আমি খাম চাইড পৰা ভিডিঅ'টো আপোনালোকে এতিয়া আমি আম খাম এইফালে দেখুৱাই দিছোঁ আৰু এই কিবা আম আমাৰ এইপিনে চবে চকু বন্ধ কৰি লওঁ মোক লাগিলে কিন্তু গোটেই ভিউৱাৰ্ছখিনি ধৰিম আকৌ ইমান জলকীয়া আমাৰ কেন্দ্ৰীয় লৈ নিলোঁ জলকীয়া খাব নোৱাৰে পুৰা জলকীয়া হৈ গ'ল প্ৰথম ডোখৰ মিঠা আমডোখৰ জলকীয়া লাগি আছিলে তেনেকৈ গোটেইকেইটা সামগ্ৰী দিলে টেঙা হ'বলে টেঙা শুনি ভালেই হ'ল মই প্ৰথমে আমকেইটা খাই ল'লোঁ পকা পকা তই কোৱাতে হ'ল পাছত যে একেবাৰে টেঙা আমাৰ আম খাই হৈ গ'ল আৰু এতিয়া দেউতাহঁতৰ ঘৰৰ ওচৰত মানুহে ঘৰতে খেজুৰ আছে আৰু আমি খেজুৰ খাবলৈ আহিছোঁ বহুত দিনৰ মূৰত খাম প্ৰায় 2 বছৰমানৰ হ'ল খোৱা নাই আজি খাম আৰু ফাইনেলি মানুহ ঘৰত সুধিব লাগিব এতিয়া দিয়ে নে নিদিয়ে যাক সুধকে আৰু সেইজোপা হয় খেজুৰ গছ কাৰেণ্টডালো লাগি আছে এয়া চব খেজুৰ পাৰিলোঁ আৰু বহুত গৰম উঠিছে ঘামি গৈছেগৈ আৰু মুখখন ডাঠ ডাঠ লাগে খালে কিয় খাই ভাল লাগে বহুত দিনত খোৱা নাই বতৰৰ ফল আৰু এয়া আমাক এতিয়া জেঠাই চাহ দিছে আৰু এইফালে দেখিছেনে এখন চিলভাৰ প্লে বটন আমাৰ ভাইটিটোৱে বনাই থৈছে এনেকৈ এদিন নিশ্চয় তাৰ সপোন পূৰ হ'ব ফাইনেলি আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু মই লগত লৈ আহিছোঁ টেঙা মৰা দালিৰ লগত দি খাবলৈ আৰু ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ তো গাইজ মই আম খাই আহিলোঁ আম খাই অলপ টাইম ৰেষ্ট ল'লোঁ আৰু ৰেষ্ট লোৱাৰ পিছত মই 1 আৱাৰ ৱৰ্কআউট কৰিলোঁ আৰু আজি ভাবিছোঁ দিনত মই ওটছ খাম অলপ ডাইটিং চাইটিং কৰি দিওঁ বুলি ভাবিলোঁ আৰু মই যে কৈছিলোঁ স্পেচিয়েল বস্তু এটা বনাম বুলি মই সেইটো নবনাওঁ আজি মই আগৰ ভিডিঅ'ত নেক্সট যিটো আহিব সেইটোত মই বনাই দেখাম আৰু মই যিহেতু ইয়াত অলিভ অইল নাই আমাৰ ঘৰত সেইকাৰণে মই অলপ ৰিফাইন তেলকে দিছোঁ আৰু তেলখিনি গৰম হোৱাই নাই ইয়াতে মই নিমখ হালধি দি দিম এতিয়া নিমখ হালধি দি দিয়াৰ পিছত তেলখিনি গৰম হ'বলৈ ৰাখি দিম অলপ টাইম সো গাইজ মোৰ তেল গৰম হৈ গৈছে আৰু এতিয়া মই কুটা পিঁয়াজখিনি দি দিছোঁ আৰু আজি এনেকুৱা এটা বস্তু মই ওটছৰ লগত বনাই খাম যিটো চাগে আজিলৈকে কোনো খাই নাই পোৱা আৰু সেইটোৱে হ'ল বাঁহৰ গাজ একচুৱেলি মায়ে মাংসৰ লগত বনাবৰ বাবে বাঁহ গাজ কাটি থৈছিলে আৰু ময়ো একো বিচাৰি নুফুৰিলোঁ আৰু যি পালোঁ তাকে দি দিছোঁ আৰু নেক্সট ভিডিঅ'ত মই বনাই দেখুৱাম বাৰু বাঁহ গাজ আৰু মাংস ৰেচিপিটো
আৰু যেতিয়া মই ভাবোঁ যে অলপ ডাইটিং কৰিম বুলি তেতিয়া একদম ঘৰলৈ মাছ মাংস আনিবই আৰু মোৰো মানে লোভা মৰিব নোৱাৰোঁ খাই দিওঁ আৰু ভাত আৰু কিন্তু আজি মই নাখাওঁ ভাত মই আজি অ'টছে খাম তো গাইজ বাঁহগাজখিনি সিজি গৈছে আৰু এতিয়া মই মাছালা ওটছখিনি দি দিছোঁ আৰু ইয়াত পানী দি পিনি 5 মিনিটমান সিজিবৰ বাবে ৰাখিম আৰু এতিয়া দেখিছে পানীখিনি শুকাই গৈছে আৰু এইখিনি হৈ গ'ল এতিয়া মই নমাই ৰাখিম তো গাইজ ওটছখিনি খাব পৰাকৈ ৰেডি হৈ গৈছে আৰু লগতে মই পিঁয়াজ এটা আৰু টেঙা লৈ লৈছোঁ যিহেতু এতিয়া গৰম দিন টেঙা মেইন আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ বাই বাই